বন্ধুসকল, যদি আপোনালোকৰ গালত কলা কলা দাগ থাকে, ৰ'দত ঘূৰি ঘূৰি গালৰ ৰং কলা পৰিছে আৰু মুখত পিম্পল হৈ যোৱাৰ পিছত কলা কলা দাগবোৰ যোৱা নাই, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। স্কিন হোৱাইট কৰিব বিচাৰিলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব নাপাহৰিব। আপোনালোকলৈ আৰু এটা অনুৰোধ, আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, ইয়াৰ বাবে আমাৰ প্ৰথম দৰকাৰী বস্তুটো হ'ল এল'ভেৰা জেল। বজাৰত নানান ধৰণৰ এল'ভেৰা জেল পাব, মানে বহুতো কোম্পানীয়ে এল'ভেৰা জেল প্ৰস্তুত কৰে। আপোনালোকে সেইটো জেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু নেচাৰেল আৰু পিয়'ৰ এল'ভেৰা ব্যৱহাৰ কৰিলে বেছি ভাল, কাৰণ নেচাৰেল এল'ভেৰা জেলত কোনো ধৰণৰ কেমিকেল নাথাকে আৰু ই ফটাফট কাম কৰিব। বন্ধুসকল, প্ৰথমে এটা এল'ভেৰা পাত কাটি ল'ব। যেতিয়া কাটিব তেতিয়া লক্ষ্য কৰিব কটা ঠাইৰ পৰা হালধীয়া পানী ওলায়। এই পানীটো সকলোৰ বাবে সুবিধাজনক নহয়, সেইবাবে পাতটো 10 মিনিটমান ওলোটাই ৰাখিব। 10 মিনিট পিছত ভালদৰে ধুই ল'ব, সমানকৈ কাটি ল'ব আৰু ছাইডৰ কটাবোৰ পেলাই দিব। এল'ভেৰা সকলো স্কিন প্ৰব্লেমত কাম আহে। ইয়াত বহুত ধৰণৰ গুণ থাকে। ড্ৰাই স্কিন বা অইলি স্কিন সকলোতে কাম কৰে। সৰু ল'ৰা ছোৱালীৰ পৰা ককা আইতাৰো এল'ভেৰা জেল লগাব পাৰে। কাটি লোৱাৰ পিছত পাতৰ মাজৰ পৰা এল'ভেৰাখিনি ওলাই ল'ব টুকুৰা টুকুৰা কৰি। এল'ভেৰা জেলত ভৰপূৰ মাত্ৰাত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন B1, B2, B5 আৰু B12 পোৱা যায়। সেইবাবে এইটো আমাৰ স্কিন আৰু চুলিৰ বাবে উপকাৰী। ছালৰ যিকোনো দাগ নোহোৱা কৰিব পাৰে একো ছাইড ইফেক্ট নোহোৱাকৈ। জেলখিনি ওলাই বাতি এটাত লৈ ল'ব। ইয়াৰ পিছত আপোনালোকে ল'ব লাগিব টাৰ্মেৰিক, যিটো আমি কওঁ হালধি। শাস্ত্ৰ আৰু সুন্দৰতাত আগভাগ লয় হালধিয়ে। আমাৰ পৰম্পৰাত হালধি বহুত আগৰ পৰাই ব্যৱহাৰ কৰি আহিছে। বিয়াতো হালধি ব্যৱহাৰ কৰা হয়। হালধি আগতে ফেচ গ্ল' কৰিব ধৰে। আমি এইটো কৰিব লাগিব, কাটি লোৱা জেলৰ ওপৰত 1 চামুচ হালধি মিহলাই ল'ব লাগিব আৰু ইয়াৰ পিছত আপোনালোকে ল'ব লাগিব নেমু টেঙা। নেমু টেঙাৰ পৰা 1 চামুচ ৰস ওলাই সানি থোৱা এল'ভেৰাৰ লগত মিহলাই ল'ব। নেমুৰ ৰসে স্কিন আৰু ডালনেছ দূৰ কৰে। এইটো লগাবলৈ প্ৰথমে পাতল কৰিব লাগিব। পাতল কৰিবলৈ মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিব লাগিব। বন্ধুসকল, এতিয়া জানি লোৱা হওক ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি। এইটো আপুনি যেতিয়াই লগাব, লগোৱাৰ আগত মুখখন ভালদৰে পানীৰে ধুই ল'ব। তাৰপিছত লাহে লাহে মুখত লগাব। এইটো পাতলভাৱে বনোৱাৰ কাৰণ হ'ল 4-5 মিনিটমান ভালদৰে মাছাজ কৰিব লাগিব। পাৰিলে সদায় লগাব পাৰে। লগোৱাৰ 30-40 মিনিটমান পিছত মুখখন পানীৰে ধুই ল'ব আৰু ভিডিঅ'ত কোৱা টিপছটো কৰিলে নিশ্চয় ৰিজাল্ট পাব। ভিডিঅ'টোত যদি ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লগ পাম দ্বিতীয়টো ভিডিঅ'ত।